টু মাই ইউটিউব চেনেল শাৰীন মাছুদ। তো আজি আমি গৈ আছোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ দীঘল দলং। সেইটো আপুনি কোনোবাই কয় যে কলগাছিয়া ব্ৰিজ, আৰু কোনোবাই কয় কৰাৰকুৰ ব্ৰিজ, কোনোবাই কয় বামুণতাৰী ব্ৰিজ, আৰু যিবিলাক আমাৰ লোকেল সেইকাৰণে আমালোকে কওঁ কৰাৰকুৰ ব্ৰিজ বুলি কওঁ। আৰু এতিয়া বাজিল, দেখা পোৱা নাই, এতিয়া 9:48 বাজিল। একদম গা চা ধুই ওলালোঁ ঘৰৰ পৰা। তো এতিয়া গৈ আছোঁ আমি অলপ, আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰি দিওঁ। আৰু সেইটো আমাৰ স্কুটি হয় পিলপিলিৰ পিছত। তো আহি আছে স্কুটিখন লৈ, সেইটো মুছাৰফ হয় মোৰ ফ্ৰেণ্ড। ঐ ইমান সময় ক'ত আছিলি? অঁ, তো এতিয়া মই গাড়ীৰ পিছত বহি ল'লোঁ। তো এতিয়া গৈ আছোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ দীঘল দলং, প্ৰায় 1 কিলোমিটাৰমান দীঘল হ'ব দলংখন। তেনে আহি থাকক পিছে পিছে। তো গৈ আছোঁ আমি। তেল নাই, একদমো তেল নাই। অলপ গ'লে তেল শেষ হ'ব। আমি অলপ আগত যাই তেলখন ভৰাই ল'ম। তো গৈ আছোঁ। এইটো কি কৰিছে? মাস্কখন মোৰ পৰত আৰু এটা আছে, মাস্ক পৰি গৈছে। কি কৰিছে দে? মাস্ক আমি এটা বেছিকৈ লৈ আহোঁ, সেইকাৰণে তেওঁক এটা আকৌ দিলোঁ। তো লগাই ল। মাস্কখন পৰি গৈছে, মুখৰ পৰা পৰি গৈছে। আৰু অলপমান ইয়াৰ পৰা মিনিমাম 5 কিলোমিটাৰমান দূৰত হ'ব দলংখন। এইটো বহুত বহুত সুন্দৰ ঠাই। আমি তাত যাম আৰু আপোনালোকক দেখুৱাম। তেনেহ'লে চাই থাকক ভিডিঅ'টো। ভিডিঅ'টো অলপ ইনজয় পাব, অলপ এণ্টাৰটেইনমেণ্ট হ'ব। তো গৈ আছোঁ আমি। তো ফাইনেলি আমি জনীয়া বজাৰখন পাই গ'লোঁ, আৰু এইটো জনীয়া বজাৰ হয়। তো আমি এতিয়া অলপ আগুৱাই যাম। আগুৱাই যাই পেলাই আমি এটা টাৰ্ণিং ল'ম। টাৰ্ণিং লৈ পেলাই আমি অলপ পশ্চিম পিনে যাম। সেই পশ্চিম পিনে আছে বেকী নদীৰ ওপৰত বিশাল দলংখন। সেই দলংখন যি ঠাইত আছে, সেই ঠাইখিনিৰ নাম মই বামুণতাৰী বা কৰাৰকুৰ বুলি শুনিছোঁ। মই সিমান ভালদৰে নাজানো। তো এতিয়া আমি টাৰ্ণিংখন ল'ম আৰু ফাইনেলি আমি টাৰ্ণিংখন লৈ আছোঁ। আৰু আপোনালোকে চাব পাৰে আমি এতিয়া পশ্চিম ফালে গৈ আছোঁ। তো গৈ থাকিম, অলপমান সময়ৰ পিছতে আমি পাই যাম দলংখন। তো এতিয়া আমি জনীয়া বজাৰখন এৰি আহিলোঁ। আৰু এটা কথা, আপোনালোকে যেতিয়াই ঘৰৰ পৰা বাইক লৈ ওলাব, এই হেলমেটখন লৈ ওলাব। হেলমেটখন বহুত ইম্পৰ্টেণ্ট হয়। তো এতিয়া আমি এখন সত্ৰ পাম। এইটো সত্ৰটোৰ নাম মই জনামতে এইটো জনীয়া সত্ৰ বুলি মানুহে কয়। মই সেইটো শুনিছোঁ। আৰু আপোনালোকে কমেণ্ট কৰি কওকচোন, এই সত্ৰটো কোনে নিৰ্মাণ কৰিছিল? মই সিমান ভালদৰে নাজানো, আৰু আপোনালোকৰ পৰা জানি ল'ম যে কোনে এইটো নিৰ্মাণ কৰিছিল। তো এতিয়া আমি সত্ৰখন এৰি আহিলোঁ, আৰু এতিয়া আমি গৈ আছোঁ। তো আপোনালোকে যদি গুৱাহাটীৰ পৰা আহিব বিচাৰে, তেনেহ'লে আপোনালোকে ডাইৰেক্ট বৰপেটা আহিব লাগিব। তাৰপিছত আপোনালোকে ডাইৰেক্ট ফখৰুদ্দিন আলি আহমেদ মেডিকেলৰ সেইটো হাইৱে দি একদম আহিব লাগিব। আহি পেলাই আপোনালোকে জনীয়া বজাৰ এখন পাব। বজাৰৰ পৰা আপোনালোকে অলপমান 2-3 কিলোমিটাৰমান গ'লে আপোনালোকে সেই দলংখন পাই যাব। বিশাল দলং হয় এইটো। আৰু এতিয়া এইটো বেকী নদী হয়। তো চাওক বেকী নদীৰ সুন্দৰ পৰিৱেশ, আৰু এতিয়া এটা নাও চলাই আছে। তো গৈ আছোঁ আমি। আৰু কেইদিনমান আগতে যে আপোনালোকক এটা ভিডিঅ' দিছিলোঁ যে বেকী নদীৰ মাজত নাৱত আছোঁ, সেই নদী হয় এইটো। এইটোৰ ওপৰতে আছে বিশাল দলং। এইটো আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ দীঘল দলং হয়। তো গৈ আছোঁ, আৰু সেইটো দলং হয় দেখুৱাই আছোঁ আপোনালোকক। দলংখন সেইটো হয়, আৰু সেইটো দলঙৰ চাইনবোৰ্ডত লিখা আছে বেকী ৰিভাৰ ব্ৰিজ। আৰু এইটো লম্বাই 802 মিটাৰ, আৰু দলং নম্বৰ 51/1। আৰু ফাইনেলি দলঙৰ ওপৰত আমি প্ৰৱেশ কৰিলোঁ। তেতিয়া আমি দলঙৰ ওপৰেদি গৈ আছোঁ। আৰু মই আগতে কৈছিলোঁ যে এইটো দলংখন 1 কিলোমিটাৰমান, এইটো 1 কিলোমিটাৰমান নহয়, এইটো মই নজনাৰ কাৰণে কৈছিলোঁ। এইটো 802 মিটাৰমান হয় দলংখন। তো গৈ আছোঁ। আপোনালোকে এবাৰ আহক আৰু সুন্দৰ দলংখন চাই যাওক। সুন্দৰ পৰিৱেশ, সুন্দৰ বতাহ, সুন্দৰ ঠাই। আৰু এইটো বেকী নদী হয়। বেকী নদীৰ ওপৰত এই দলংখন। আৰু এইটো ঠাইখিনিৰ নাম মই সিমান এতিয়ালৈকে শুনা নাই। মই
শুনি পেলাই যদি ক'ব পাৰি কম, এইটো মই জনামতে বামুণতাৰী বা গৰাৰপুৰ বুলি কয় মানুহে। তো গৈ আছোঁ আৰু আমি দলঙৰ ওপৰত দি গৈ আছোঁ। তো আৰু এটা কথা, ইয়াত আহিলে আপোনালোকে গাড়ীখন একদম লাহে লাহে চলাব, এইটো মোৰ ৰিকুৱেষ্ট হ'ল আপোনালোকৰ ওপৰত। তো আমি দলঙৰ ওপৰত দি গৈ আছোঁ। চাওক কিমান ডাঙৰ দলং হয়, আৰু ইয়াত মানুহে বেছি স্পীডৰ কাৰণে কিবা না কিবা এটা তো গৈ আছোঁ। এতিয়ালৈকে শেষ হোৱা নাই, আমি গৈয়ে আছোঁ আৰু অলপতে শেষ হৈ যাব দলংখন। আমি বহুত আহি পৰিছোঁ, প্ৰায় আমি দলঙৰ ইপাৰ আহি পৰিছোঁ। তো ফাইনালি দলংখন শেষ হৈ গ'ল। আমি দলঙৰ পৰা নামিলোঁ এতিয়া, আৰু এতিয়া আমি ইয়াত বাইকখন ৰখাই পেলাই ইয়াৰ পৰা অলপ তেল লৈ বাইকত ভৰাম। স্কুটিখনত তেল ভৰাই ল'লোঁ। তো এতিয়া আমি দলঙৰ তলত আহিলোঁ লাহে লাহে, আৰু চাওক এইটো দলং হয় কিমান দীঘল। তো এইটো দলঙৰ তলত একদম তলত যাবলৈ এতিয়া অলপ চেষ্টা কৰিম। এতিয়া কেমেৰাটো অলপ ধৰ, মই তলত যাম। তো এতিয়া লাহে লাহে নামি আছোঁ। এইটো দলঙৰ তলত হয়, এইটো নদী। তো এতিয়া নদীত যাই পেলাই হাত মুখ অলপ ধুই ল'ম, আৰু মাস্কটো খহাই পকেটত থৈ লওঁ। তো থৈ ল'লোঁ। এতিয়া আমি অলপ পানী লৈ পেলাই মুখখন ধুম, ধুই আছোঁ। তো এতিয়া আমি হাতখন ধুই পেলাই আকৌ দলঙৰ তলেদি যাম, আৰু এইটো চাওক কিমান দীঘল দলং হয়। তো চাওক ইমূৰৰ পৰা সিমূৰ দেখা নাযায়। তো এতিয়া আমি গৈ আছোঁ। তো দলঙৰ তলত যাম একদম। আৰু কমেণ্ট কৰি কওক যে আপোনালোকৰ কেনেকুৱা লাগি আছে ভিডিঅ'টো। তো ফাইনালি মই এতিয়া দলঙৰ তলত আছে। এইটো একদম দলঙৰ তলত হয়, আপোনালোকে চাব পাৰে। আৰু এতিয়া আমি ওপৰত উঠাৰ কাৰণে চেষ্টা কৰিম। তো এতিয়া উঠি পেলাই ওপৰত যাম। আমি দলঙৰ একদম তলত আছোঁ, তলৰ পৰা ভিডিঅ' বনাই আছোঁ। এইটো দলঙৰ তল হয় একদম, আপোনালোকে চাব পাৰিছে। আৰু মোৰ লগত আহিছে মুছাৰফ। নামটো কত? সাজিদুল ইসলাম। ঘৰ ক'ত? কি কৰি আছ ইয়াত? তো এতিয়া তেওঁলোকে গা ধুই আছে নদীৰ মাজত, গোটেইকেইটা ক'ত গৈ আছে? ৰেচ লাগিছে, ৰেচ কোনে আগতে যাব পাৰে সেইটো। ঐ অলপ লাহে লাহে যাবে। মজাই বেলেগ ইয়াত। একদম ভূতৰ নিচিনা দেখা গৈ আছে ইয়াত আন্ধাৰৰ কাৰণে। মই অলপ ইফালে আহি ল'লোঁ। আৰু মই যদি ইয়াত গামোচা যদি এখন লৈ আহিলোঁ, তেনেহ'লে ময়ো গা ধুই গ'লোঁ হেঁতেন ইয়াৰ পৰা। ঠাণ্ডা পানী ভাল লাগিলে। ইয়াত আহক, এনজয় কৰক, তামাম এনজয় হয়। এতিয়া আমি দলঙৰ অলপ ওপৰত যাম। তো গৈ আছোঁ দলঙৰ ওপৰত উঠি পেলাই। আমি দলঙৰ তলৰ পৰা ওপৰত গৈ আছোঁ, অলপ দৌৰি গৈ আছোঁ সোনকালে। তো ফাইনেলি আমি দলঙৰ ওপৰত উঠিলোঁ, আৰু এইটো দলং হয়। মই দলঙৰ ওপৰেদি গৈ আছোঁ, আপোনালোকে চাব পাৰে। এইটো দলঙৰ পশ্চিম ফালে ধৰকচোন, ইফালে কলগাছিয়া হয়, আৰু এই পূব পিনে এইটো বৰপেটা হয়, এইফালে বৰপেটা হয়। আৰু এইফালে আপোনাৰ একদম দক্ষিণ ফালে বাঘবৰ হয়, আৰু উত্তৰ ফালে একদম হৰবুক হয়, হৰবুক। ইয়াত আহক, এনজয় কৰক। এইটো কৰাৰপুৰ ব্ৰিজ হয়। আপোনালোকে এনজয় কৰক। কিন্তু কি এটা কথা, আপোনালোকৰ ওচৰত মোৰ এইটো ৰিকুৱেষ্ট থাকিব, ইয়াত আহিলে গাড়ীখন একদম লাহেকৈ চলাব, আৰু হেলমেটখন লৈ আহিব।
কাৰণ ইয়াত মাজে মাজে কিবা না কিবা এটা দুৰ্ঘটনা হৈ থাকে, সেইকাৰণে আপোনালোকৰ ওচৰত মোৰ ৰিকুৱেষ্ট থাকিল। তো আজিৰ ভিডিঅ' এইখিনিতেই, আৰু দলংখন এবাৰ চাই লওক ভালকৈ। তো যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক।